হেল্ল' গাইজ, আপোনালোকক স্বাগত জনাইছোঁ মোৰ এই প্ৰথম মিনি ব্লগটোলৈ। আৰু আজি আপোনালোকক মই লৈ গৈ আছোঁ বিশ্বনাথ চাৰিআলি ৰে'ল গেটৰ উত্তৰ চাৰিআলিৰ ৰাস মহোৎসৱলৈ। তাত আজি তৃতীয় দিনা কাৰ্যসূচী আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। তেনেহ'লে ব্লগ আজি ভিডিঅ'টো বেছি দেৰি নকৰা সোনকালে আৰম্ভ কৰোঁ। তেনেহ'লে ব্লগ এতিয়া আপোনালোকে দেখিবলৈ পাইছে, মই আহি পেলাই পাই গৈছোঁহি। এইখন আপোনালোকে গেটখন দেখিবলৈ পাইছে, কি ধুনীয়াকৈ সজাই তুলিছে। আৰু আমি গেটখনৰ ভিতৰলৈ সোমাই আহি এয়া দেখিবলৈ পাইছোঁ, কি ধুনীয়াকৈ লাইট এটি সজাই তুলিছে আপোনালোকে দেখিবলৈ পাইছে। আৰু এইখন হৈছে আপোনালোকে দ্বিতীয় গেটখন দেখিবলৈ পাইছে। এইখনে হৈছে মেইন গেট। আৰু ইয়াৰ ভিতৰলৈ সোমাই আমি কি ধুনীয়াকৈ বস্তু সজাই থোৱা দেখিবলৈ পাইছোঁ, আপোনালোকে দেখিবলৈ পাইছে। তেন্তে ৰাইজসকল আজিলৈ লৈছোঁ বাই বাই বাই।